তেজোদীপ্ত সপোনবোৰৰ নিলাম হয় ৰমৰমীয়া নিৰংকুশ তেজহীন বজাৰত। মাটিৰ চাকিৰ ধিমধিমীয়া পোহৰে বাট বিচাৰি হাবাথুৰি খাই বিজুলী বাতিৰ পোহৰে আগুৰি ৰখা সপোনৰ নিলাম বজাৰখনত কিছু আহে, কিছু গুচি যায় আৰু কিছু ৰৈ যায় একছত্ৰী স্বয়ম্ভু মালিকবোৰ। ইয়াত সকলো নিলাম হয় দিনৰ পোহৰত, ৰাতিৰ এন্ধাৰ মিছাতে বদনামী হৈ ৰয়। সপোনৰ আকাৰ চাই দৰদাম চলে এই বজাৰত, সাধনাৰ চোলা খুলি খুলি সপোনবোৰ নাঙঠ কৰা হয়। হৃদয়হীন বিবেকহীন মস্তিষ্কৰ নিবিদাত সকলো নিলাম হয়। সপোনবোৰে নিজৰ সত্তা উজাৰি সংশয়ত কটাই দিন ৰাতি। জোৱাৰ দবৰা দবৰিত স্তব্ধ সপোনবোৰৰ নিনাদ আজি।